এইজানা দে মহন্ত চাপটা বজা দিয়া এবাৰ ধৰিম এবাৰ ধৰিম হাতটো পোৱা যাব কিন্তু গতিকে সেইটো খাব ধৰা বেঙেনা পোৱা দিব কাৰণ এটা বিৰাট হিটাৰ জুইটো কৰি থাকে গেছৰ জুইটো গতিকে আমি কি কৰিব লাগিব যদি পাইপডালত জুই লাগে আছে এটা পাইপ এটা লাগি আছে হয় নাই এটা পাইপ এটা লাগি আছে তেতিয়া কেনেকৈ নুমুৱাব তেতিয়া আমি কি কৰিব লাগিব এডাল বাৰী দি পেলাই আমি কি কৰিব লাগিব পাইপডাল আমি এনেকৈ হেঁচা মাৰি ধৰিব লাগিব নহ'লে কি সেই কোবাই থাকিবতো এনেকৈ এনেকৈ মাৰি থাকিব ন পাইপডালে এনেকৈ কোবাই থাকিব যেতিয়া পাইপডাল তেনেকৈ লাগি থাকিব এনেকৈ কোবাই থাকিব তাকে আমি কি কৰিব লাগিব লাহেকৈ গৈ আমি হেঁচা মাৰি ধৰিব লাগিব হেঁচা মাৰি ধৰাৰ পিছত আমি কি কৰিব লাগিব যদি ৰেগুলেটৰ চুইচ বন্ধ কৰিব ৰেগুলেটৰ চুইচ বন্ধ কৰিলোঁ নহ'লে আমি কি কৰিম হাত এটা ধৰিলে হ'ল লগে লগে যিটো ৰেগুলেটৰ কিবা কাৰণে এইটো বেয়া হৈ গ'ল সেইটো ভাঙি গ'ল তাক নুমুৱাব নোৱাৰিলে লাহেকৈ গৈ তাক ধৰিলে হ'ল কি গম নোপোৱা আৰু নহ'লে পাইপডাল মাজতে ভাঙি দিলোঁ ভাঙি দি জোৰকৈ ধৰিব যদি মাথাটো এতিয়া কথা হ'ল আমি ৰেগুলেটৰ জুই লগা পাইপত জুই লগা পাই গ'লোঁ এইবাৰ যদি ৰেগুলেটৰত জুই লাগে মূৰটো যদি জুই লাগি যায় এইটো জুই লগাত আহিছে নাই একদম জ্বলিবলৈ যায় গোটা হৈ যায়গৈ তাৰপিছত একদম ভং ভয় একদম জুই মাৰি থাকে দেখিছা নাই আৰু এটা কথা যেতিয়ালৈকে গেছটো ওলাই থাকিব তেতিয়ালৈকে চিলিণ্ডাৰটো বাৰ্ষ্ট নহয় চবফালে জুই নাই খালি চিলিণ্ডাৰটো জুই লাগি আছে গেছটো ওলাই আছে তেতিয়ালৈকে চিলিণ্ডাৰটো বাৰ্ষ্ট নহয় গেছটো ওলাব পৰা নাই চিলিণ্ডাৰটো চাৰিফালে জুই লাগিছে 100% সি বাৰ্ষ্ট আৰু বাৰ্ষ্ট কৰিলে সি এটা নিৰ্দিষ্ট পৰিমাণলৈকে যায় কি হয় ফালি পেলাই কি হয় গুচি যায় সি বন্দুকৰ গুলিতকৈও ভয়াব গম পাইছানে বন্দুকৰ গুলিতকৈ ভয়াব মানে কি হয় ইয়াৰ পৰা যিটো হেৰি যাব কি কয় টুকুৰা যাব প্ৰায় ইমানমান দাঁত টুকুৰাটো একদম মানে এটা নিৰ্দিষ্ট প্ৰেছাৰত যায় গতিকে সেই টুকুৰাটো যদি লাগে একদম পূৰা ৰঙা হৈ থাকিব সেইটো যোনফালে সেইফালে সোমাই গুচি যাব গতিকে চিলিণ্ডাৰ বাৰ্ষ্টত যে মানুহ মৰে কথা সেইটোৱে আৰু এটা নিৰ্দিষ্ট শব্দ হয় শব্দটো মানে মানুহে হেৰি কৰিব পাৰিলেও কিন্তু তাৰ যিটো বস্তু যাব ইয়াৰ পৰা ওলায় সেইটো বৰ ৰিস্ক গতিকে সেইকাৰণে কি হয় আমি কথাবিলাক জানিব লাগিব যে চিলিণ্ডাৰটো কি পৰ্যায়ত আছে আৰু চিলিণ্ডাৰটো ফুলিলেই গম পাব চিলিণ্ডাৰ বাৰ্ষ্ট হয় কি ইয়াত ফুটি যাব নহয় ইয়াত ফাটিব কেতিয়াবা কি হয় দুফাল হৈ যায় মানে জইনত এই জইনটো আছে না জইন থাকে না সেই জইনটোৰ পৰা দুগুৰ হৈ যায় দুফাল হৈ যায় আচ্ছা ঠিক আছে হয় দাদা টিং এটা দি আমি কেনেকৈ জুইতে আমি এইটো কি হৈছে এইটো এটা জুইত লাগি আছে হয় নাই বাৰু তেতিয়া আমি এটা হাতে চুব নোৱাৰোঁ তেতিয়া আমি কেনেকৈ নুমাম চাওঁচোন বাৰু নুমাল নে নুমাইছে নাই ৰেগুলেটৰ জুই লাগিছে জুইটো নুমাই গৈছে নে ৰেগুলেটৰ লাগিব নুমাব তালৈ 100% মই ৰেগুলেটৰ জ্বলাই দিব দিয়া সেইটো কোৱা যদি মই সেইটো দেখাবলৈ আছোঁ তাৰমানে ইয়াত জুই লাগে একে কথা তাৰমানে ভিতৰতে লাগিছে না এই বৰ্ডাৰ ভিতৰতে লাগিছেতো এইটো বস্তু আকৌ এটা পাইপ উলিকি আহিছে হয় সেইটো ডাইৰেক্ট যেন মাৰি দিয়ে না মই তোমাক কৈছোঁ না যেতিয়া জুই লাগিব এটা পাইপডাল এনেই গলি পেলাই সি নিজে পৰি যাব প্লাষ্টিক পাইপ জুই পোৱাৰ পিছত কিমান সময় লাগিছে এডাল যিডাল পাইপ যাব সেই পাইপডাল এনেই পোৱা গ'লে দুটুকু হৈ যাব হয় কি হ'ব এইটো গোটেইটো কমপ্লিট জুই লাগি থাকিব হয় নাই এই যেতিয়া কমপ্লিট জুই লাগি থাকিব তেতিয়া কি হ'ব আমি তেনেকৈ নুমুৱাব লাগিব তাত চাই পেলাই কোনে নুমুৱাব এবাৰ তেওঁলোকে সমানে বহাব বেকাকে বহালে এডাল ধৰি ল'বা দেই এটা ধৰি এটা প্ৰেছাৰত দিবি ভাল হৈছে না হৈছে ভৱিষ্যত উজ্জ্বল আছে যদি পাইপডাল কেনেবাকৈ মাৰোঁতে অলপ সময় লেট হৈছে বা পাইপডাল সোমাই আছে টিংটো লগে জুই লাগি যাব টিংটো যে লগে জুই লাগি যাব তাৰমানে কি এই জুইটো কিয় নুমাই আছে গম পাই নাই আপোনালোকে দেখিলা না এনেকৈ দিব লাগিব তাৰমানে হাতটো সদায় ব্লেংকেটখনৰ ভিতৰৰ ফালে হ'ব বাহিৰৰ ফালে হ'লে কিন্তু হাতটো পৰিব হাতত জুই লাগিব খালি ধৰা চব মেজিকবিলাক চব হাততে আছে চব টেকনিকবিলাক হাততে আছে খালি ইউজ কৰিব জানিব লাগিব এতিয়া খালি আমিতো ব্লেংকেটখন লওঁ আমি কিন্তু ভিতৰতে সোমাই লওঁ তাৰমানে কিবা পোৱা গ'লে ব্লেংকেটখনকে পোৱা যাওক তো হাতটো ছেভ হ'ব গতিকে আমি কি কৰিব লাগিব হাতখন এনেকৈ ভিতৰত দি লৈ আমি কি কৰোঁ চিলিণ্ডাৰটো ডাইৰেক্ট জাপি দিব লাগিব লগে লগে জুইটো নুমাই যাব হ'ব আচ্ছা এতিয়া এয়াতে তোমালোকৰ খুলিব লাগিব খুলিয়াৰ পাছত আমি খোলা মুহূৰ্তত আমি এটা কাম কৰি ল'ব লাগিব প্ৰথম এইটো আমি চাই ল'ব লাগিব এই নজলটো আমি কি কৰিব লাগিব চাব লাগিব নজলটো দেখিছা নাই এইটো খোলা যায় এই নজলটো কি বোলে আমি চাব লাগিব এনেকৈ ব্লক থাকিলে কিন্তু নহ'ব
গতিকে আমি নজলটো পৰীক্ষা কৰিলোঁ। কুন্দুলি পকলা কি কৈছে ৰাম ৰাম। কুমৰি মুলা কি কয় সেইটো এই নজলটো আমি কি কৰিব লাগিব পৰীক্ষা কৰি ল'ব লাগিব। পৰীক্ষা কৰি লোৱাৰ পিছত সেইটো আমি ধৰি ল'লোঁ ধৰচোন। সেইটো আমি ধৰি ল'লোঁ। ধৰি লৈ আমি কি কৰিব লাগিব ৰিমুভ দা চেফটি পিন। চেফটি পিনটো আমি উলিয়াব লাগিব আমি কি কৰিম পেষ্ট দিব লাগিব। পেষ্ট দিয়াৰ পিছত যেতিয়া য'ত জুই লাগিব সেই ধুলকে চিলিণ্ডাৰটোতে জুই লাগিছে আৰু দেখা দিয়া এইমাত্ৰ যে মই চিলিণ্ডাৰটো জুই লগাই দিছিলোঁ সেই চিলিণ্ডাৰটো জুই লাগিলে কি কৰিব লাগিব এছ নতুবা আমি জেড ষ্টাইলত ব্যৱহাৰ কৰিব লাগিব। হ'ব হ'ব মানে এটা জেগাতে ধৰি নাৰাখিব জুইটো বেছি হৈ যায় তাৰমানে ঘূৰাই প্লাছ এক্স এটা থাকে আপোনাৰ এটা আছে আৰু থাকে টিংটো দি নোমাই দিব দিয়া আপনি যে তোমাক দিয়ে এবাৰ নোমাইছেনে এই লগে লগে বন্ধ কৰি দিব আৰু টিংটো দিলে টিংটো আপুনি লওকচোন এতিয়া যদি ৰেগুলাৰটো জুই লাগি থাকিব তেতিয়া আপুনি ইয়াত লাগি থাকে আপুনি এনেকৈ দিলে হয় নাই ৰেগুলাৰটো যেতিয়া জুই লাগিব তেতিয়া আপুনি কেনেকৈ নমাব মই আপোনাক শিকাই দিম ধৰি ল'ব টিংটো ভাঙি দিয়ক এইটো ষ্টাইলত আপুনি পুৰা যিটো ডাঙৰ হ'ব ইমান হৈ যাব ভয় কৰিব নালাগিব খালি জুই কিন্তু ইমান ডাঙৰ নহয় জুই ডাঙৰ হ'ব কিন্তু খুব ভয় জ্বলিব কিন্তু একদম মিলা মিলা ডাঙৰ ডাঙৰ জুই আহিব ভয় কৰিব নালাগে খালি কি কৰিব লাগিব একদম ধুনীয়াকৈ গৈ এটা পজিশ্যনত ভৰিটা এনেকৈ লৈ হাপাহকৈ মাৰি দিব লাগিব আপুনি মাৰিমকৈ নামাৰে মাৰিমকৈ নাম থাকিলে কিন্তু পোৱা যাব সেইটো সাৱধান মানে জুইটো আপোনাক এটেক কৰিবতো একদম পইণ্ট চাব লাগিব আৰু লগে লগে আপুনি একদম তাক সময়ত পেলাব লাগিব যদি আগুৱা পিছুৱা কৰি থাকে তেতিয়া কিন্তু কৰিব মই এটা কৈ আছোঁ জুয়ে মানুহ খেদে গম পায়নে নাপায় গতিকে সেইটো কাম কৰিব লাগিব আৰু এইটোতো মই ব্লেংকেট দেখাই দিছোঁৱে এইটো চিলিণ্ডাৰ চালেই তাৰপিছত আমাৰ এইটো দেখাই লৈ আছোন কাৰ্বন ডাই অক্সাইডটো খালিটো